আজি আমার মুকলি হওয়ার মুখ্য অতিথি সম্মানীয় এসএসজি কাউন্সিল আমরিয়া আজি উপস্থিত থকা সম্মানীয় মুখ্য অতিথি আর বিভিন্ন অতিথিসকলক চিনাকি করে লৈছো হাবাফারি বায়দী এই সময় আগ্রহ জানাই অসম আর অরুণাচল সকলোৰে পৰিচিত খুব সাহিত্য একাডেমি এৱাৰ্ডী স্যার শ্রী এসএসজি ফংসিক নিজৰ পৰিচয় প্ৰত্যেক সময় আরনাই आरो बर'नि गांसे जेकेटजों बे समाव खावलायबाय। आसाम आरो अरुणाचलनि बयजोंबो सिबिजाथाव सासे गागि थुनलाइगिरि साहित्य एकाडेमि थांखि जानाय मान बावनाय खावलायबाय। श्री प्रमोद बर' बिटिसि मुख्य काजुबाई अध्यक्ष Chief Executive Member Government Territorial Council Sri Pramod Boro Basumatari बिथांखौ बे समाव गावनि श्री रमियो पि नार्जारी बिथांखौ बे समाव श्री जन সকলো কাম আমি নাই ইলেকশ্যন খেলা বুলি তেনেকুৱা মই কেতিয়াও মিডিয়া বা ৰাইজৰ আগত মই বক্তব্য প্ৰদান কৰা নাই, কিন্তু ৰাইজে বিচাৰিছিল যে দীঘলীয়া সময় মানে ছাত্ৰ সংগঠনত কাম কৰিছে, তো এতিয়া ছ'চিয়েল আৰু পাব্লিক লাইফত বা পলিটিকেল লাইফত কাম কৰিব লাগে, যাতে ৰাইজৰ আশা আকাংক্ষা আৰু আমাৰ অঞ্চলত বসবাস কৰা বা সকলো মানে বড়ো জনগণৰ কাৰণে মই কাম কৰিব পাৰোঁ। তো ছাত্ৰ সংগঠন নেতৃত্ব দিয়াটো ছ'চিয়েল আৰু পাব্লিক লাইফৰ এটা এইটো ডাঙৰ এটা কাম, এইটো এটা ডাঙৰ সন্মান। বড়ো জনগোষ্ঠীয়ে মোক এই সন্মানটো দিছে বা এই কাম কৰাৰ কাৰণে মোক সুযোগ দিছে। তো ৰাজনীতি কৰিবই লাগে বুলি কথা নাই, কিন্তু ৰাইজে মোক আহ্বান জনাইছিল যে আপুনি এতিয়া মানে ছাত্ৰ সংগঠনৰ দীঘলীয়া কাম কৰিলে ৰাজনীতি পথাৰলৈ কাম কৰিব লাগে। সেই সন্মানো মই সদায় মানে আঁকোৱালি লৈছোঁ। আৰু আমাৰ সংগঠনৰ সকলো জিলা আঞ্চলিক নেতৃবৃন্দই বা আমাৰ শুভকামনা যিবিলাক মানে কৰা মানুহ আছে, তেওঁলোকে ছাত্ৰ সংগঠনত আৰু নেতৃত্ব দিব লাগে, জনগোষ্ঠীৰ কাৰণে কাম কৰিব লাগে, এই কথাটো তেওঁলোকে আমাক মানে তেওঁলোকে আহ্বান জনাইছে। তো মই দুয়ো মানে যি আহ্বান এইটো মই আজিৰ তাৰিখত মই আঁকোৱালি লৈছোঁ আৰু আগলৈকে জাতিৰ কাৰণে, সমাজৰ কাৰণে, অসমবাসী বা ভাৰতবৰ্ষৰ বুকুত আমি যিবিলাক পিছপৰা জনগোষ্ঠী আছে সকলো কাৰণে আমি কাম কৰি যাম। আৰু ৰাজনীতি বা ছাত্ৰ সংগঠন বুলি কথা নাই, আমি সমাজৰ কাৰণে বা ৰাইজ সদায় আমাৰ আগত আৰু ৰাইজৰ কাৰণে আমি সেৱা কৰি যাম। ছাত্ৰ সংগঠনত থাকি পেলাই যিখিনি কাম ৰাইজক কৰি দিব লাগে সেইখিনি কাম, সকলো কাম মোৰ চকুত যিবিলাক আহে নাই, এইটো এনেকুৱা কথা নাই যে দীঘলীয়া আমি সংগ্ৰাম কৰিছিলোঁ নিজৰ স্বজাতি স্বাভিমান আৰু আত্মনিয়ন্ত্ৰণ চেল্ফ ডিটাৰমিনেশ্যনৰ কাৰণে। বড়োলেণ্ড সংগ্ৰাম আছিল বা সুকীয়া ৰাজ্যৰ দাবী লৈ আমি সংগ্ৰাম কৰিছিলোঁ। তো চৰকাৰকো আমি সদায় হেঁচা দি আহিছিলোঁ যে আমাৰ সমস্যা সমাধান কৰিব লাগে। তো অসমৰ অখণ্ডতা ৰক্ষা কৰি পেলাই বিটিআৰ শান্তি চুক্তি যিটো কৰা হ'ব, এতিয়া বিটিআৰ অঞ্চলখন সম্প্ৰসাৰণ হ'ব, বড়ো কছাৰী অট'নমাছ কাউন্সিল গঠন কৰা হ'ব, চুক্তি ৰূপায়ণৰ কাৰণে NDP মেম্বাৰবিলাকৰ কেছ উইথড্ৰৱেল, ৰিহেবিলিটেশ্যন, মাৰ্টিয়াৰ ফেমিলি, এক্স গ্ৰেচিয়া এইবিলাক চলি আছে। কাৰ্বি আংলং মানে আমাৰ বড়ো জনগোষ্ঠীৰ কাৰণে ST মৰ্যাদা দিব লাগে, এইবিলাক কাম ক্ষীপ্ৰতাৰে কৰিব লাগে। আমি ভাবোঁ যে আগন্তুক দিনত বড়ো
জনগোষ্ঠীৰ বড়ো ৰাইজৰ সহায় সহযোগিতা তেওঁলোকে আশা আকাংক্ষা আস্থা বিশ্বাস লৈ পেলাই বড়ো জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে আৰু এই অঞ্চলত বসবাস কৰা অসমবাসীক লৈ আমি সেৱা কৰিব পাৰোঁ বা ৰাইজৰ যিখিনি সমস্যা বা জাতীয় জীৱনত উৎপন্ন হোৱা অসমৰ যিবিলাক সমস্যা বড়ো জনগোষ্ঠীৰ যিখিনি মানে অমীমাংসিত সমস্যা বা বিটিআৰ চুক্তি ৰূপায়ণৰ কাৰণে যিবিলাক কথা এতিয়াও মানে বাকী আছে সকলো কথাবিলাক ৰাষ্ট্ৰৰ জন্মত এটা চিন্তাৰে শান্তি এটা মানে প্ৰক্ৰিয়াৰে বা অহিংসা এটা নীতিৰে আমি আগবাঢ়ি পেলাই সমাধান কৰিব পাৰিম আৰু ৰাইজৰ কাৰণে আমি সদায় সেৱা কৰিম ৰাইজৰ কাম কৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ সদায় দৃষ্টিভংগী আৰু এই দৃষ্টিভংগী লৈ আধুনিক দিনত আমি অসমখন এটা সুন্দৰ বা বিটিআৰ অঞ্চল বড়োপথাৰী অঞ্চলত এটা উন্নত অঞ্চল হিচাপে বা উন্নত এটা অঞ্চল হিচাপে আমি গঢ় দিবৰ কাৰণে আমি কাম কৰিম শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট এটা গতিশীল মানে এটা পদক্ষেপ লৈ পেলাই আমি গুণগত শিক্ষা আৰু দক্ষতা শিক্ষা মিছন কোৱালিটি এণ্ড স্কিল এডুকেশ্যনৰ ওপৰত আমি কাম কৰিবৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু লগতে সমাজত প্ৰচলিত যিবিলাক মদ ভাং জোৱা আৰু ইফালে আপোনাৰ মানে বাল্য বিবাহ মানে ডাইনী মানে প্ৰথা বিশ্বাস বা মহিলা সবলীকৰণ এই গোটেই প্ৰক্ৰিয়াটো লৈ পেলাই আমি কাম কৰি যাম যিহেতু বড়ো সমাজ এতিয়া অস্ত্ৰমুক্ত এটা সমাজ হিচাপে প্ৰতিষ্ঠা হ'ল বড়ো জনগোষ্ঠীৰ পৰা অস্ত্ৰ লোৱা আৰু সংগ্ৰাম নাই অস্ত্ৰ আমি বিদায় দিলোঁ বিটিআৰ চুক্তিৰ যোগেদি আৰু যোৱাটো দিনত BTC চুক্তিৰ যোগেদি BLTৰ NDB মানে BLTৰ যি অস্ত্ৰ আছিল সেইটো বিদায় দিয়া হ'ল NDB অস্ত্ৰ বিদায় দিয়া হ'ল সেইটো আমি মানে অসমত বা ভাৰতৰ বুকুত জীয়াই থাকি বড়ো জনগোষ্ঠীৰ শান্তি আৰু বিকাশৰ কাৰণে আমি সদায় কাম কৰি যাম আৰু এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি এটা মানে দৃষ্টিভংগী লৈ পেলাই মানে স্পিৰিট আৰু আমাৰ যি মনোযোগ আমি জাতিৰ কাৰণে মনোনিৱেশ কৰিম